Good morning. আজি হৈছে মঙ্গলবাৰ। আজি ৰাতিপুৱা এতিয়া ভিডিঅ'টো কৰিছোঁ আৰু এতিয়া মই চাহ মানে গ্ৰীণ টি খাইছোঁ। গ্ৰীণ টি আৰু চাহৰ লগত আছে মেৰিগোল্ড বিস্কুট আৰু এদিনাখন বিস্কুটৰ পেৰা বনাইছিলোঁ। এয়া বিস্কুটৰ পেৰা আছে আৰু আজি ভেকচিন ল'বলৈ যাম, কৰোনা ভেকচিন। আৰু ভয় লাগিছে অলপ, কিবা হয়। কিছুমান মানুহৰ জ্বৰ উঠে, পুৰা জ্বৰ হয়, কিছুমানৰ বাৰু নুঠে। এতিয়া আমাৰ ঘৰৰ ওচৰতে এদিনাখন যোনটো নামঘৰ টেষ্ট কৰিছিলোঁগৈ, তাতে আছে ঘৰৰ একেবাৰে ওচৰতে। আৰু যিসকলে লোৱা নাই সেইসকলক আৰু ভয় নাখাব। আচলতে কিছুমান মানুহে ভয় খায়, ওলাই যাব নেকি টেষ্ট কৰিলে, আকৌ টেষ্ট কৰিহে বেজীটো দিয়ে। আৰু আপোনালোকে ভয় নাখাব, বেজীটো লওক। আৰু মানে ওলালেও আচলতে ভালহে, কাৰণ য'ত লৈ যাব তাত আপোনালোকৰ খানা চানা ধুনীয়াকৈ দিব, দৰৱ দিব, বেমাৰটো ভাল হৈ যাব। আৰু আপোনালোকে যোনসকলে লোৱা নাই সোনকালে বেজীটো লওক। আৰু মই আজি ল'মগৈ আৰু আপোনালোকক দেখাম বাৰু পাৰিলে। এতিয়া মই চাহকাপ খাই লওঁ। এতিয়া আমি কৰোণা টেষ্ট কৰিবলৈ আহিলোঁ, এতিয়া টেষ্ট কৰি লওঁ। আৰু আপোনালোকেও ভিডিঅ'টো চাই থাকিব। কৰোণা ভেকচিন ল'লোঁগৈ আৰু কৰোণা ভেকচিন লোৱাৰ পিছত আৰু ভিডিঅ' কৰা নহ'লে। মানে আহিলোঁ, আহি পেলাই ভাত বনালোঁহি। ভাত পানী খাই লৈ 4টামান বজাৰ পৰা ইমানেই মানে একদম গাটো বেয়া লাগিলে, কঁপনি জ্বৰ উঠিলে আৰু মাথা বিষ। মানে ৰাতিটো কালি শুবই নোৱাৰিলোঁ আৰু দৰৱ খালোঁ, পেৰাচিটামল টেবলেট খাইছিলোঁ। খোৱাৰ পিছতো মানে জ্বৰটো মানে জ্বৰটো কমিলে, কিন্তু মানে মাথা ইমানেই বিষ, ৰাতি শুব পৰা নাই। আৰু চবৰে নহয়, আচলতে আমাৰ মানুহজনেও লৈছিলে, মানুহজনৰ একো নহ'লে, মোৰ হ'ল। তাৰপিছত আৰু আমাৰ ঘৰৰ সিহঁতি ভাইটিহঁতে লৈছিলে, তাহাঁতৰো জ্বৰ হ'ল। আৰু চবৰে নহয় আচলতে, কাৰোবাৰ হয় বুলি কৈছে। আৰু কাৰ হৈছিলে আপোনালোকে কমেণ্ট কৰি জনাবচোন। এতিয়া একদম গা বহুত বেয়াই লাগি আছে আৰু ভাবিলোঁ ভিডিঅ'টো সামৰণি মাৰোঁ আৰু আজি ভিডিঅ'টো আপলোড দিম বুলি ভাবিছোঁ। গা বহুত বেয়াই লাগি আছে, দেখি মোৰ বেমাৰী লাগিছে চাগে। আৰু আজি ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ। অন্য এটা ভিডিঅ'ত আকৌ আপোনালোকক লগ পাম। বাই বাই। আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট কৰিব, লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। বাই বাই।